নমস্কাৰ বন্ধুসকল, আমাৰ এই নতুন চেনেল আৰু নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আজি আমি কথা পাতিম পানী বটলৰ আঁৰত থকা ৰহস্যৰ বিষয়ে। আমি সাধাৰণতে যেতিয়া বজাৰলৈ যাওঁ বা ক'ৰবাত ফুৰিবলৈ যাওঁতে দোকানৰ পৰা পানীৰ বটল কিনি খাওঁ আৰু খাবই লাগিব, কাৰণ পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সৰুতেও পঢ়িছিলোঁ পানীয়েই প্ৰাণ। এতিয়া কথাটো হ'ল, এই পানী বটলটোত যে এক্সপাইৰী ডেট দিয়া থাকে, আপোনালোকে নিশ্চয় মন কৰিছে চাগৈ, যেনে এই বটলটোতো দিয়া আছে। ঠিক তেনেকৈ সকলো পেকেজ ৱাটাৰ বটলত এক্সপাইৰী ডেট থকা আপোনালোকে দেখা পাব। কিন্তু ইণ্টাৰেষ্টিং ফেক্ট কি জানেনে? পানীৰ কোনো এক্সপাইৰী ডেট নাথাকে। তেন্তে এক্সপাইৰী ডেট কিহৰ? আচলতে যেতিয়া এই পানী বটলবোৰ তৈয়াৰ কৰা হয়, তেতিয়া এই প্লাষ্টিকত কিছুমান কেমিকেল ব্যৱহাৰ কৰা হয়, আৰু এই কেমিকেল বটলটোৰ নিৰ্ধাৰিত সময়তকৈ অধিক পুৰণি হৈ গ'লে ইয়াৰ পৰা কেমিকেলবোৰ পানীত মিক্সড হৈ যায়, যাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। সেইবাবে এক্সপাইৰী ডেট দিয়া থাকে। ইয়াৰ অৰ্থ হ'ল এক্সপাইৰী ডেট পানীৰ নহয়, পানীৰ বটলৰহে। তাৰোপৰি আপুনি মন কৰিব, সকলো পেকেজিং ৱাটাৰ বটলত কিছুমান এনেধৰণৰ লাইন দিয়া থাকে। বিভিন্ন কোম্পানীৰ বটলত বেলেগ বেলেগ ডিজাইনত এই লাইন দিয়া থাকে। ইয়াৰ কাৰণ আপুনি জানেনে? ইয়াৰ কাৰণ হ'ল ৱাটাৰ বটল সাধাৰণতে ছফ্ট প্লাষ্টিকেৰে তৈয়াৰ কৰা হয়। সেইবাবে এই লাইন দিয়া থাকে যাতে বটলটো ষ্ট্ৰংলি থিয় হৈ থাকিব পাৰে আৰু মানুহৰ ধৰাটো সুবিধা হৈ পৰাৰ লগতে হাতৰ পৰা পিছলি পৰাৰ কোনো চান্স নাথাকে। ইয়াতকৈ ডাঙৰ এটা ইণ্টাৰেষ্টিং ফেক্ট হ'ল যে এটা পানীৰ বটল তৈয়াৰ কৰোঁতে 3 লিটাৰ পানী ৱেষ্ট কৰিবলগীয়া হয়। মানে আপুনি ভাবি চাওক, 1 লিটাৰ পানী ৰাখি থ'বলৈ যিটো প্লাষ্টিক বটল তৈয়াৰ কৰা হয়, তাৰ কাৰণে আমি 3 লিটাৰ পানী ৱেষ্ট কৰিবলগীয়া হয়। লগতে আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ যে এফছাই মানে ফুড ছেফটি ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়াই যোৱা বছৰ 1 এপ্ৰিল 2021 তাৰিখৰ পৰা সকলো ৱাটাৰ বটল পেকেজিং কোম্পানীক অৰ্ডাৰ দিলে যে তেওঁলোকে BIS মানে ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ পৰাও লাইচেঞ্চ বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, নহ'লে মাৰ্কেটত পানী বটল বিক্ৰী কৰিব নোৱাৰিব। আৰু সেইকাৰণে এতিয়া পানী বটলতো BIS ৰেজিষ্ট্ৰেশ্যন বা ISI মাৰ্কা থকা দেখা যায়। ইয়াৰ কাৰণ হ'ল সাধাৰণতে পানী কোম্পানীবোৰে 2 নম্বৰী কৰি বা ভালকৈ ফিল্টাৰ নকৰাকৈ মাৰ্কেটত পানী বিক্ৰী কৰি আহিছে, আৰু পানীৰ পৰাই বহুতো ধৰণৰ ৰোগ মানুহৰ দেহত হোৱাৰ চান্স বেছি। আৰু BIS ৰেজিষ্ট্ৰেশ্যন থাকিলে তেনে কৰিব নোৱাৰে, কাৰণ BIS এনে এটা সংস্থা, পাব্লিকৰ বাবে এই বস্তুটো বা প্ৰডাক্ট উপযোগী হয় নে নহয় সম্পূৰ্ণভাৱে পৰীক্ষা নিৰীক্ষা কৰিহে লাইচেঞ্চ দিব, যাৰ ফলত ৱাটাৰ বটল পেকেজিং কোম্পানীবোৰে 2 নম্বৰী কৰাটো প্ৰায় অসম্ভৱ। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট বক্সত জনাওক। লগতে ভাল লাগিলে যদি লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আগলৈও এনেধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট ভিডিঅ' অসমীয়াত পাই থাকিবলৈ ছাবস্ক্ৰাইব বটন আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।